ৰাজ্য চৰকাৰে যোৱা 2 বছৰ 7 মাহৰ শাসনকালত আমি অসমৰ বিভিন্ন জিলা সদৰসমূহত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ এটা পৰম্পৰা আৰম্ভ কৰিছিলোঁ। অৱশ্যে বানপানীৰ সময়ছোৱাত বা দুৰ্গা পূজা আদিৰ সময়ছোৱাত আমি কেবিনেট বাহিৰত অনুষ্ঠিত নকৰোঁ, যাতে জিলা প্ৰশাসনসমূহৰ অসুবিধা নহয়। এই শৃংখলাত আজি ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠক তিনিচুকীয়াত অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ জানুৱাৰী মাহৰ কেবিনেট বৈঠক উত্তৰ লখিমপুৰত অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰীৰ কেবিনেট বৈঠক নলবাৰী জিলাত অনুষ্ঠিত হ'ব। তাৰ পিছত মাৰ্চ এপ্ৰিলৰ পৰা আমি জিলাৰ সদৰত কেবিনেট বৈঠক অনুষ্ঠিত নকৰোঁ, কাৰণ লোকসভাৰ নিৰ্বাচন থাকিব, বানপানীৰ পৰিৱেশ থাকিব। অৰ্থাৎ এই বছৰ আমি 4টা জিলা সদৰতে আমি কেবিনেট বৈঠক অনুষ্ঠিত কৰিম। আজি তিনিচুকীয়া হৈ গ'ল। জানুৱাৰী মাহত আমি লখিমপুৰলৈকে যাম আৰু ফেব্ৰুৱাৰী মাহত আমি নলবাৰী জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিম। আজি তিনিচুকীয়া কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে, যাৰ বিষয়ে মই আপোনালোকক অলপমান বুজাই দিব খুজিছোঁ। আপোনালোকে জানে যে আমি অসমত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আদি বনাইছোঁ, কিন্তু এটা সদায় মনত চিন্তা থাকে যে এই কলেজ আৰু অনুষ্ঠানবিলাকত যাতে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰিব পাৰে। আৰু দৰিদ্ৰ পৰিয়াল বুলি ক'লে আমাৰ মনলৈ আহে চৰকাৰী শিক্ষানুষ্ঠানবোৰ। আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহৰ 5% চিট আমি গভৰ্ণমেণ্ট স্কুলত 7মান শ্ৰেণীৰ পৰা 12মান শ্ৰেণীলৈ একেৰাহে পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সংৰক্ষিত কৰিম। তাৰমানে ষ্টুডেণ্ট এজনে ক্লাছ 7ৰ পৰা গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব আৰু আপ টু 12 হায়াৰ ছেকেণ্ডাৰী গভৰ্ণমেণ্ট স্কুলখনৰ পৰাই উত্তীৰ্ণ হ'ব লাগিব। তাৰ বাবে তেওঁলোকৰ বাবে 5% ইঞ্জিনিয়াৰিং কলেজৰ চিট আৰু 5% মেডিকেল কলেজৰ চিট সংৰক্ষণ হ'ব। এইটো এটা আজি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰে উদ্যোগীকৰণৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দি আহিছোঁ। আজি ৰাজ্য চৰকাৰে অসমত নতুনকৈ বিনিয়োগৰ বাবে 438 কোটি টকাৰ 3টা প্ৰপ'জেল অনুমোদন কৰে। এই প্ৰপ'জেলবিলাকৰ ভিতৰত প্ৰথমটো হ'ল যে এখন টাটাই তাজ হোটেল কাজিৰঙাত প্ৰতিষ্ঠা কৰিব। গুৱাহাটীত এখন ৰেডিশ্যনৰ নতুন হোটেল এখন প্ৰতিষ্ঠা হ'ব আৰু বঙাইগাঁও জিলাত ভাগ্যশ্ৰী উদ্যোগ বুলি এটা কোম্পানীয়ে বেম্বু ক্ৰেছ বেৰিয়াৰ বনাব। অৰ্থাৎ আপোনালোকে জানে যে PWDয়ে যেতিয়া নেশ্যনেল হাইৱে বনায়, ক্ৰেছ বেৰিয়াৰবিলাক লোহাৰ হয়, ষ্টীলেদি বনায়। কিন্তু এখেতসকলে কৈছে যে অসমৰ বেম্বু আমি যদি ট্ৰিটমেণ্ট কৰি লওঁ, তেতিয়াহ'লে লোহাৰ ক্ৰেছ বেৰিয়াৰতকৈ বেম্বু ক্ৰেছ বেৰিয়াৰ বেছি শক্তিশালী। এই 3টা উদ্যোগে আমাক 438 কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল দিছিলে। কেবিনেটে ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি অনুসৰি এই ইনভেষ্টমেণ্ট প্ৰপ'জেলকেইটা অনুমোদন কৰে। ইয়াৰ ফলত ৰাজ্যত 1400 নতুন সংস্থাপনৰ সুবিধা বৃদ্ধি হ'ব।